কাৰণে CM কাপ আৰম্ভ কৰিছে। অসম চৰকাৰে যেনেকৈ খেল মহাৰণ আৰম্ভ কৰি পেলাই গাঁৱে ভূঞে লুকাই থকা যেটো খেলুৱৈসকলক উলিয়াই আনি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈকে যাবৰ কাৰণে এটা সুযোগ দিছিলে আৰু যথেষ্ট মানুহে আজি সংস্থাপনো পালে আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈকে বিভিন্ন খেলত গ'ল। অৱশ্যে ৰাজ্য চৰকাৰতো ষ্ট্ৰীমটো 5টা নে 6টা ষ্ট্ৰীম আছিলে আৰু BTRৰ এইবাৰ অকল ফুটবলক লৈ পেলাই তেখেতসকলে টুৰ্ণামেণ্ট আৰম্ভ কৰিছে। আজি জিলা ভিত্তিক যেটো টুৰ্ণামেণ্ট কালি ফাইনাল হৈ যাব আৰু মুছলপুৰ বাক্সা জিলাৰ পৰা যি টিমে চেম্পিয়ন হৈ যাব কাউন্সিল লেভেলৰ কম্পিটিশ্যন 6টা টিমৰ মাজত কম্পিটিশ্যনত যাব। এইটো খুব এটা ভাল পদক্ষেপ আৰু যেটো প্ৰশংসা আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াভাৱে যেটো নিজৰ মন কি বাত অনুষ্ঠান ইয়াত উল্লেখ কৰিলে যে BTRত আজি ফুটবল হাব হ'বলৈ গৈ আছে। উন্নয়নৰ লগে লগে শান্তি প্ৰতিষ্ঠা হোৱাৰ লগে লগে খেলুৱৈসকলে আগবাঢ়ি আহিছে আৰু ফুটবলৰ যেটো এটা মহাৰণ চলি আছে এইটো ৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চিত হৈ গ'ল। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সদায় অসমৰ মুখ্যমন্ত্ৰী তেখেতে সহায় কৰি আছে আৰু সদায় প্ৰশংসা কৰি আছে। প্ৰমোদ বড়োৰ নেতৃত্বত সকলোবোৰ এটা যোগাত্মক যেটো এটা উন্নয়ন ক্ৰিয়েটিভ বা কনষ্ট্ৰাকটিভ ডেভেলপমেণ্ট এতিয়া হৈ আছে। যিটো BTRত খেলটো এটা মহোৎসৱৰ নিচিনা আছিল, জাতীয় মহোৎসৱৰ নিচিনা। ফুটবল প্ৰতিখন গাঁৱত ফুটবল খেলিছিলে। এই ফুটবলটো কিবা কাৰণত মানে নোহোৱা হৈ গৈছিল, আন্দোলনৰ এটা পৰিৱেশতো শেষ হৈ গৈছিল আৰু বিভিন্ন কাৰণত শেষ হৈ গৈছিল। কিন্তু আজি এইটো আকৌ এটা উৎসৱৰ এটা ৰূপ লৈছে। প্ৰতিখন গাঁৱত ল'ৰা ছোৱালী, আগত ছোৱালীবিলাকে ফুটবল খেলা নাছিল, আজিকালি ফুটবল খেলে। প্ৰায় 4000 খেলুৱৈয়ে ইয়াত BCDC লেভেলৰ পৰা আগভাগ লৈছিলে। বাক্সা জিলা হিচাপে প্ৰায় 69টা BCDC আছে। আজি জিলা পৰ্যায়ত 1000তকৈ মানে 1100তকৈ অলপমান বেছি খেলুৱৈয়ে ভাগ লৈছে আৰু কালি এটা টিমে চেম্পিয়ন হৈ পেলাই কাউন্সিল লেভেলত যাব আৰু মই সকলোলৈ অভিনন্দন জনাইছোঁ। মই এতিয়া আজি গৈ পেলাই আকৌ পিছবেলা কোকৰাঝাৰৰ যেটো CM কাপ এইটো উদ্বোধন কৰিব গৈ আছোঁ। তো মই ইয়াত নিজেই জড়িত হ'বলৈ মানে কল্পনা কৰিব পৰা নাছিল। অকল্পনীয়ভাৱে মানুহৰ সঁহাৰি এই ডাঙৰ সফলতাৰ কাৰণে মই প্ৰমোদ বড়ো ডাঙৰীয়ালৈ মোৰ তৰফৰ পৰা অভিনন্দন। মুখ্যমন্ত্ৰী 5 দিনৰ ভ্ৰমণসূচীৰে মানে BTR ৰাইজৰ লগত মত বিনিময় এটা খেলৰ দিনত ৰাজনীতিৰ কথাটো নকওঁ, কিন্তু মুখ্যমন্ত্ৰীয়ে আজি ইয়াত অহাটো কোনো এটা নেগেটিভ ছাইড নাই। অকল তেওঁ বিচাৰিছে যে BTC ইলেকশ্যন হ'ব গৈ আছে ছেপ্টেম্বৰৰ আগত আৰু তেওঁ এটা টাৰ্গেট লৈছে যে অৰুণোদয় CM ট্ৰিপলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰু কেইটামান স্কিম আছে 4-5টামান ৰেচন কাৰ্ড আধাৰ সেইবিলাক যাতে চেচুৰেশ্যনটো সম্পূৰ্ণ হৈ যায় নিৰ্বাচনৰ আগে আগে। কাৰণ নিৰ্বাচনৰ অধিসূচনা আৰম্ভ হোৱাৰ লগে লগে গোটেই কামবিলাক স্থবিৰ হৈ যাব। এইটো সুনিশ্চিত কৰিব বিচাৰিছে আৰু ৰিভিউ মিটিঙত তেওঁ চব দলৰ মানুহকে লৈছে। যোৱাকালি ওদালগুৰিত হ'ল, আজি তামোলপুৰত হৈছে। ইয়াত BJP আছিলে, BPF আছিলে আৰু UPPL আছিলে, আজিও থাকিব। চব দলকে লৈ পেলাই কৰিছে। বাকী দলীয় কৰ্মীক উদ্দেশ্য লৈ পেলাই দলীয় কৰ্মীক উদ্দেশ্যি তেওঁ কিছুমান সভা কৰিছে। তাতো কোনো এটা বিভ্ৰান্তিমূলক তেওঁ ষ্টেটমেণ্ট দিয়াই নাই। তেখেতে ক্লিয়াৰ কৰি দিছে যে BJPৰ BTC দখলৰ কোনো পৰিকল্পনা নাই আৰু BJPয়ে অকলে কোনোদিন BTCত চৰকাৰ গঠন নকৰে। তো এইটো লৈ পেলাই ৰাজনৈতিক বিবাদ হোৱাৰ কোনো কাৰণ নাই।